অসম দেশৰ পৰিস্থিতি লৈ মই এটা গীত লিখিছোঁ। মোৰ নাম নিৰক্ষৰ কবি হাবিলুদ্দিন, ঘৰ মোৰ গুণিয়ালগুৰি, জিলা বৰপেটা, অসম। গীতৰ নাম অখণ্ড ভাৰত। অখণ্ড ভাৰতে মানুহৰ তেগে সকলো জাতি আগবাঢ়া। ভাৰতী গঢ়তে তেজ লাগিব, দেশৰ নজোৱান আগবাঢ়া। মুক্ত আকাশে জিলিকাই থাকে ফুলৰ যেনে বাগিচা। শান্তিৰ বতৰা আহিব পাৰে, সকলো জাতি ধৰ্ম মিলা। অসম দেশতে ভাষাৰ বিভাজন কোনোবাই আনিহে দিলে। মানুহ যে আমি শ্ৰেষ্ঠ মানুহ, সকলোৱে ভাবিব লাগে। অখণ্ড ভাৰতে মানুহৰ তেগে সকলো জাতি আগবাঢ়া। ভাৰতী গঢ়তে তেজ লাগিব, দেশৰ নজোৱান আগবাঢ়া। তেজ নালাগে মোৰ শান্তি লাগে, গুলি বাৰুদ আৰু হাতিয়াৰে কলমৰ লগত কোনেও নোৱাৰে। আজিৰ অসমীয়া নিজকে ঠকিবা, আজিৰ অসমীয়া নিজকে ঠকিবা। অসম দেশখন ভাগ ভাগ কৰি হিন্দুকে কলা শরণার্থী, মুসলিমে খোঁজালা বিদেশি। আজির মুসলিমে ভাষায়েরি দিলে, আজির মুসলিমে ভাষায়েরি দিলে, খেলঞ্জিয়া পৰিবহ মৰুভূমি। বড় মানুহে বড় ভূমি বিচাৰে, কমলাহাপুৰত পৃথক ৰাজ্য লাগে। মুছলিম মানুহে অসমীয়া ভাষা এতিয়াও জীয়াই ৰাখে। মুছলিম মানুহে অসমীয়া ভাষা এতিয়াও জীয়াই ৰাখে। অখণ্ড ভাৰতে মানুহৰ তেগে সকলো জাতি আগবাঢ়া। ভাৰতী গঢ়তে তেজ লাগিব, দেশৰ নজোৱান আগবাঢ়া। অখণ্ড ভাৰতে মানুহৰ তেগে সকলো জাতি আগবাঢ়া। ভাৰতী গঢ়তে তেজ লাগিব, দেশৰ নজোৱান আগবাঢ়া। ধন্যবাদ।